কেৱল হৰি নাম কীৰ্তনত নাহি কাল দেখ পাত্ৰ নিয়ম সংযম একো বিধি হৰিত শৰণ লৈয়া কেৱল হৰি নাম কীৰ্তন কৰন্তে হোৱে সিদ্ধি বুলি কৈছে। সেই জীৱৰ সিদ্ধি তেতিয়াহে হ'ব যেতিয়া তেওঁ কেৱল হৰিত শৰণ ল'ব আৰু হৰি নাম কেৱল আশ্ৰয় কৰি থাকিবলৈ চিন্তা কৰিব। তেতিয়াৰ পৰাহে সেই জীৱৰ কল্যাণ সাধন হ'ব। সেইকাৰণে আমাক ইয়াত সুন্দৰভাৱে প্ৰকাশ কৰিলে যে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থা দিলো পৰিছেদ। ভক্তিয়ে হ'ল জীৱৰ কল্যাণ মাৰ্গ বুলি কৈছে। এতিয়া যাগ যজ্ঞ পূজা পাতল কৰি থাকিম, কৰাত আপত্তি কাৰো নাই। এইবিলাকৰ পৰা লাভ কি হয়? আমি জানো যে আঘোণ মাহ এতিয়া আহি আছে। এই আঘোণ মাহত আমাৰ আইসকলে ধান কাটিব দাৱনী হিচাপে, আৰু বাপজনে কি কৰিব? টঙাল দুডালমান লৈ সেই মুঠি মুঠিকে থোৱা সেই ধানৰ মুঠিবিলাক একগোট কৰি এথৰ দুথৰকৈ ডাঙৰি বান্ধিব, এটা এটাকৈ, আৰু এটা এটাকৈ বান্ধি এডাল বিৰিয়াত দুফালে দুটা ডাঙৰি গুজি এভাৰ কৰি লাহেকে কান্ধত উঠাই ঘৰলৈ লৈ আহিব। আহিমনে আমি? নিশ্চয় আহিম। এতিয়া আহি থাকোঁতে ধৰি লওক প্ৰথমে আমি বিৰিয়া পাতৰ সেই ভাৰখন, ডাঙৰি ভাৰখন আমি বাওঁ কান্ধত লৈ ল'লোঁ। এই 10 মিনিটমান যোৱাৰ পাছত বাওঁ কান্ধখন বিষ হৈ গ'ল। তেতিয়া আপুনি মই কি কৰিলোঁ? লাহেকৈ সলাই লৈ সোঁ কান্ধখনলৈ আনিলোঁ। আৰু সোঁ কান্ধখনত আপুনি মই যেতিয়া ডাঙৰি ভাৰ লৈ 10-15 মিনিটমান খোজকাঢ়ি যাম, কিন্তু ডাঙৰি ভাৰ বাওঁ কান্ধৰ পৰা সোঁ কান্ধলৈ অনাৰ লগে লগে এই বাওঁ কান্ধখনত বিষটো অকণমান আপুনি মই উপশম পালোঁ। কিন্তু 15 মিনিটমান যোৱাৰ পাছত আকৌ সেই সোঁ কান্ধখনত একেটা বিষেই আহি গ'ল। আকৌ এই বিষটোৰ পৰা উপশম পাবলৈ পুনৰ আমি বাওঁ কান্ধখনলৈ ডাঙৰি ভাৰ আমি সলাই ল'লোঁ। ঠিক এনেধৰণে সেই ভাৰখন আপুনি মই গোটেই জীৱনটো যদি এনেকৈ লৈ থাকোঁ, মাত্ৰ ইকান সিকান কৰি থাকোঁতে সেই দুখৰ পৰা বিষৰ পৰা 10 মিনিট 15 মিনিট এনেকৈহে আপুনি মই মাত্ৰ উপশম পাম। কিন্তু চিৰন্তন আপুনি মই এই বিষৰ পৰা উপশম পাব নোৱাৰোঁ, যেতিয়ালৈকে ডাঙৰি ভাৰ ভঁৰালত নিৰ্দিষ্ট স্থানত আপুনি মই নমাই নথম। যেতিয়াই নমাই দিম তেতিয়াৰ পৰা আপোনাৰ মোৰ শৰীৰটোত বিষটো নাইকিয়া হ'ব। এতিয়া সেই ব্যৱস্থাটো নমাই দিয়া ব্যৱস্থাটো হ'ল ভক্তি মাৰ্গ, আৰু ইকান সিকান কৰি এই বিষবিলাক অকণমান সময়ৰ কাৰণে কমাই দিয়াৰ ব্যৱস্থাবিলাক হ'ল যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড। এইবিলাকৰ দ্বাৰা সেই জীৱৰ কেৱল অকণমান সময়ৰ বাবে বিষটো উপশম হয়, কিন্তু চিৰন্তনভাৱে সেই জীৱক কেতিয়াও কল্যাণ দিব নোৱাৰে বুলি চিন্তা আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ। কাৰণ ভাগৱত দৰ্শনটো হ'ল আত্মবিশ্লেষণ। ভাগৱত দৰ্শন তোমালোকে মনে মনে থাকা দেই। ভাগৱত দৰ্শন তোমালোকৰ ভুল হৈছে, আমাৰ সমাজৰ নিয়মটো শুদ্ধ, এইটো নহয়। ভাগৱত দৰ্শন মই মনে মনে থাকিম। তোমালোক মনে মনে থাকা নহয়। ভাগৱত দৰ্শন মই মনে মনে থাকিম। ভাগৱত দৰ্শন মোৰ ভুল হৈছে, সেইকাৰণে তেওঁ আজি মোক এনেকৈ ক'লে। তেওঁৰ ভুল নাই, তেওঁ যে মোক গালি পাৰিলে, প্ৰকৃততে ভুলটো মোৰ, সেইকাৰণে তেওঁ মোক গালি পাৰিলে। এইটো হ'ল দাস্য ভক্তি। দুজনা গুৰুৱে আমাক সিদ্ধান্ত দিলে। কিংকৰৰো কিংকৰ, দাসৰো দাস বুলি শংকৰ গুৰুজনাই নিজকে আমি সমস্ত জনা শিষ্যৰূপী ভকতৰ আগত প্ৰকাশ কৰি গৈছে যে তোমালোকে মোৰ নাম নল'বা, মোৰ বিপৰীতে তোমালোকে স্বয়ং কৃষ্ণস্তু ভগৱন্তৰ নাম ল'বা। মই মাত্ৰ তোমালোকক পথটো দেখুৱাই দিছোঁ। কিন্তু সেইজন জগতৰ গুৰু শংকৰদেৱেই যে স্বয়ং দাপৰ যুগৰ কৃষ্ণ দৈৱকী নন্দন, এই কথাটোও আমাক সিদ্ধান্ত দি থৈ গৈছে। ও দাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম্বৰ ঘৰে কৃষ্ণে সেই শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰে।